আজি আমি যাম মৰাণৰ চেপন বিহু চাবলৈ। আপোনালোকক দেখুৱাই আছোঁ চেপন বিহু কেনেকৈ পতা হয়। বাৰু তাতে ডাঙৰ ডাঙৰ ইউটিউবাৰবিলাকক ইনভাইট কৰিছে। আমি বৰ সৰু সুৰা ইউটিউবাৰ হয়, আমাক লগত ইনভাইট কৰিব। তথাপি আমিও যাম বাৰু চাবলৈ, কাৰণ আমাৰ চাব মন যায়। দিয়কচোন দেখুৱাম কোন কোন আহিব, সকলোখিনি দেখা পাই থাকিব। আপোনালোকে চাই থাকক ভিডিঅ'টো, অকল স্কিপ নকৰিব। আজি যাওঁ ব্লগ চেপন বিহু চাবলৈ। আমি এতিয়া বৰ্তমান চেপন বিহুৰ তলি পাই গ'লোহি। আপোনালোকক দেখুৱাই আছোঁ, চাই লওক। আপুনি কিমান মানুহ আছে দেখিছে, কিমান মানুহ, লাখ লাখ মানুহে ভৰি আছে গোটেই চেপন বিহুতলি। আপোনালোকে চাই থাকক। আপোনালোক বাকী আগলৈ দেখুৱাই আছোঁ কি কি ইয়াতে হৈ আছে আৰু ক'ৰ বিহুত ওলাইছে, সকলোতে আপোনালোকে দেখুৱাই চাই থাকক। তোমালোকৰ দলটোৰ নাম কি? সেইফালে আছে ষ্টেজটো, সেইটো ষ্টেজ। আমি তালৈ গৈ আছোঁ এতিয়া। এই চাওক বিহু মঞ্চত এয়া এই জাষ্ট প্ৰায় 15জন আছে। সকলোৱে ধুনীয়াকৈ চোৱা মেলা কৰি আছে। গোটেইখিনি ধুনীয়াকৈ চাওক, ভালকৈ এটা এটাকৈ।
পিছত আমি আহি গ'লোঁ ইয়াত দেখিছে ভোজন যিহেতু 100বিধ ভোজন আছে ইয়াতে খানা আছে 100বিধ খানা ইয়াত চাওক ইয়াত দেখাব ইয়াত দেখা পাইছে কুকুৰা মাটিমাহ আৰু কি আছে ইয়াত কণী ৰঙালাও মুগা চকৰি এই চাওক এনেকৈ 100বিধ আছে ইয়াতে 100বিধ খানা আছে আপোনালোকে চাই থাকক এই ছাগলীৰ চুস্তা কি বস্তু এইটো মুগা চাকৰি ইয়াত চক চিটবোৰ খালী হৈছে এতিয়া মানুহবিলাক আহিব ইয়াতে বহিব আৰু এইখন গেট হয় একদম মেইন গেট যিহেতু চাই থাকক এই কিমান মানুহ দেখিছেনে এতিয়া চাব ইয়াতে কেনেকুৱা খানা আছে চাওক ইয়াত দেখা পাই আছে ইয়াত চাওক তৰা গজালি এইটো ধুনীয়া বনাইছে দেই কলডিল আৰু আলু তাৰপিছত গুটি আলু ফ্ৰাই তাৰপিছত এয়া চাই থাকক এয়া কুকুৰা এনেকৈ আৰু এনেকৈ বহুত আছে আৰু প্ৰায় 100বিধ মানে ইয়াতে এইটো চাওক এইটো আমলয়া পৰুৱা যে এই তাৰপিছত এয়া চাই থাকক বহুত আছে এনেকৈ চাই থাকক ছাগলী তাৰ শুকান গাহৰি মঙহ এনেকৈ আৰু